কি কৃষ্ণ 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 কি কৈছিল তই কি কৈছিলি আপুনি গামোচা পিন্ধি লওকচোন কৃষ্ণ 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 দয়াময় ঈশ্বৰ কৃষ্ণ 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 এই ছাগলীটো কৃষ্ণ ঐ ধানা এইফালে মূৰ্খটো যতে ততে কাম কৰি এইটো চাহি ছাগলীটো কি কৰি আছে এইফালে নেফালে বুঢ়াটো কৃষ্ণ 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 ধানা কি হ'ল দাদা মূৰ্খ এইফালে সেইফালে কি চাইছ এইফালে চা এইফালে চালো দাদা কি চালি তই মূৰ্খ মোৰ ফালে চা সেইফালে কি চাইছ তই চালো দাদা কি চালি তই মই নেদেখোৱা আগতে কি দেখিলি আপুনি যিটো দেখাব লাগে সেইটো চালো মূৰ্খ দেখুৱাই নাই এদিনো তই আগতে দেখি পালি আগতে না দেখা এবাৰ প্ৰথম দেখিছো দাদা তই মূৰ্খ দেখুৱাই নাই দেখিয়ে পালি মূৰ্খ অকল এইফালে চাবলৈ কৈছো বাৰ কি আকৌ ওপৰলৈ কি চাইছ কি পাপৰ মূৰটো চাইছ আপুনি গামোচা পিন্ধি লওকচোন চাব পাৰি হা কৈছিলি তই কি কৈছিলি আপুনি গামোচা পিন্ধি লওকচোন ঐ ধানা তই কিন্তু বৰ ধুনীয়া আছে নে ভয় পিটিকিব জান দেই তোকে ভাল লাগে মোক পিটিকিব লাগিব আপোনাৰ এই বিশাল সম্পত্তি সেইদিনা খাব কি কলি বিশাল সম্পত্তিটো ৰাখা মই এটা কথা তই ভাবিব পাৰ কিন্তু কি হ'ল মই মৰাৰ পিছত তই ভাবিব এতিয়া মই জীয়াই থকা অৱস্থাত তই সম্পত্তিৰ কাৰণে আশা নকৰিবি আপুনিনো কিমান দিন জীয়াই থাকিব কিমান দিন জীয়াই থাকিব কি কলি তই মিনিমাম তই ধৰ 80 বছৰ তই সেইবোৰ চিন্তা নকৰিবি গম পালি নাই আপুনি মৰাৰ পিছত দিলেও হ'ব সম্পত্তি মৰাৰ পিছত দিলেও হ'ব বা তেতিয়াহ'লে সেইটো বেলেগ কথা ভাবিব পাৰো দেউতা আপুনি যে ৰাতিপুৱা যে গোঁসাই ঘৰত চাকি জ্বলাই কিহৰ কাৰণে জ্বলাই মই ভগৱানৰ চৰ্চা কৰো ভাল পাওঁ ভগৱানক ময়ো জ্বলাই নহয় আপুনি অহাৰ পিছত এই তইনো ক'ত কি কৰিবি কি কাৰণে জ্বলাওগে তই মই আপুনি মৰিবলৈ কাৰণে জ্বলাম কি কৰিলি দেউতা মোক মাৰি দিলে নহয় তোক আজি বিশাল সম্পত্তি গৰাকী কৰি পেলাম তই জানো নেজানো মোক